পিছলে বাহিৰে বাহিৰে বল মোটা অলপমান পানী আছে বেলচাখনো আছে পানীখিনি বেলচা দি ভৰাই ফেলা তই লৈ যাব লাগে হিৰাণৰ ঘৰত পাৰবি না
এতিয়া মোৰ বস্তুখিনি নিব পাৰিবি নে নৰা সেইটো কওঁ তই পাবি নে হা তই পাবি এই মই কাম নকৰো মই এয়া কাম এই তই কি হ'ল আমি কথা পাতি আছো তই কথা পাতা আমাৰ কথা এই কোন তই এই পুৱাই মোক তিৰিয়া মাথা গৰম কৰছি এই কবি মাছি মোৰ মুখত তই গম পালি না আৰু এটা ৰাস্তাত এটা শুনি লগ পাইছো এই এই চুপ চুপ তোৰ আকৌ কি হয়ভত দি আছা তই কিবা কথা শুনি আছা এই শুনি তুই মুখত পুৱাই মানে মোক জ্বলাই মাছি একেবাৰে কি কথা টেনচন সোমাই দিলা মই একেবাৰে ইটাও কিবা কথা কলি উলট পোৱা লাগি থাকে আকৌ তই উলচা এবাৰ মুখত আমাৰ তো হুতা এগিলা কৰবা কোনবা বেলেগ পা এই ৰাস্তা দি যাই থাকে নহয় কোনবা গৰু লৈ যাৱা গাহৰি লৈ যাৱা হিগিলা কত একবাৰ যাবিচোন তই তই এতিয়া ফটাফট যো পানীখিনি বেলচা দি কৰি ফেলা তই বিহানৰ ঘৰত থৈ আহিবি যায় সোনকালে নৰো নৰা এনে কি আছে আৰু অলপ খং উঠা পাইছে হা যদি ফটাফট যাই থাক কাম নাই তোৰ কামৰ মানুহ নহয় থাৰ্ড ক্লাছ মানুহগিলা লগ পাওঁ মানে তাল্লা কি দিনুকা পচিয়াই মানে এটাই মোক বাটুত লগ পাই ফেলা বেলচাই দি পানী গৰা বাদিলা এটাই আকৌ হাতী গৰা বাদিলা আকৌ এটাই একেবাৰে কবিয়া মাৰি দিলা মুখুৰাকে মানে দিনখা উল্টিছে নেকি এই ৰচুন বা ভাজি নাযাওঁ আকৌ বা এটাই আকৌ কি মুখ ধৰি আছে আকৌ ঘৰৰ দিকে কোনে বা আহি আকৌ লগলা ৰচুন বাৰু চাওঁ